মই উৎপল মহন্ত। আজি আমি যিটো ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰিম সেইটো ভিডিঅ'ৰ পৰা আমি এটা বাতৰি আপোনালোকক দিব গৈছোঁ সৰু ল'ৰা ছোৱালীৰ বাবে। আহক আমি ভিডিঅ'টো লাগ দিওঁ। তোমালোকে কি কৰিছা ইয়াত? গেম খেলি আছা? কি গেম খেলি আছা? ফ্ৰী ফায়াৰ? তোমালোকে ইমান কম বয়সতে ফ্ৰী ফায়াৰ খেলি আছা? ফিফাটোকে আপোনাৰ সম্পত্তি নেকি? আৰু লেখা আছে নেকি কিমান বছৰ বা কিমান লেখা লাগে? ৰবা খেলবা লাগে বললি নাকি জি নাজনা নাখালবি তোমালোকে যে ইমান কম বয়সতে ফ্ৰী ফায়াৰ খেলি আছা তোমালোকে গম পোৱা নাই এই ফ্ৰী ফায়াৰৰ পৰা তোমালোকৰ কাৰণে কিমান ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে? কি হ'ব পাৰে? আৰু তোমালোকে গম পাইছেনে পোৱা নাই তোমালোকক মোবাইলবোৰ বেয়া কামত ইউজ কৰিব দিয়া নাই, ফ্ৰী ফায়াৰ খেলিব দিয়া নাই, তোমালোকক অনলাইন কোৰ্চৰ কাৰণে মোবাইলটো ইউজ কৰিব দিছে আৰু তোমালোকৰ ঘৰৰ পৰা মোবাইলটো আনি ইয়াত ফ্ৰী ফায়াৰ খেলিছা আৰু তোমালোকৰ মুখত যে এখনো মাস্ক নাই আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা নাই কিয়? কৰবা আহিলে পাগলাটো ফাইনালি কোৰ পারাবা এগিয়ে আগত থামানি এতে আমার স্কুল কি মাস্টার নাই নাকি আজি কবাছি যা তোমালোকে তেনেকৈ কৈছে বাৰু তোমালোকৰ কোৱা তোমালোকৰ অধিকাৰ আছে কিন্তু তোমালোকে গম পাইছে নাই দেশৰ কেনেকুৱা পৰিস্থিতি? দেশক দিনক দিনে এই যে কৰোণা সংখ্যা বৃদ্ধি পাই গৈছে 1 লাখৰ ঘৰ অতিক্ৰম কৰিছে তোমালোকে গম পাইছেনে পোৱা নাই? আৰু তোমালোকে ইয়াত কোনো সামাজিক দূৰত্ব নাই মাস্ক নোহোৱাকৈ ফ্ৰী ফায়াৰ খেলি আছা। আৰু এটা কথা মনত ৰাখ ফিফাটো কিন্তু তোৰ সম্পত্তি নহয় যোনে খেলা ইচ্ছা আমি আকৌ সৰু সৰু ফিফাৰ ৰাস্তাত দেখিছিল নে দুটা যে ফিফাৰ খেলা আছিল ঠিক আছে তোমালোকে খেলা আমি মই আহোঁ কিন্তু তোমালোকে এদিন পস্তাবা আৰু তোমালোকে মোৰ ঘৰলৈ যাই ক'ব লাগিব যে ছাৰ আপুনি অলপ ভাল কথা শিকিছে। যাবাই জল্লাগা লোকেশ্যনটো দি দিবি যা ঠিক আছে পিছৰ আৰু এটা কথা মনত ৰাখবি ফিফাটো তোৰ সম্পত্তি নহয় আপোনাৰ তাৰ নতুনকে যুধিষ্ঠিৰ ওলবা না তই কেনে অভদ্ৰ আমি নাজনো নেকি দেখানা এটাই প্ৰিপেয়াৰ কৰি আছো এই দেখো যে কৰোনা আছে গম পোৱা নাই নেকি তুমি কৰোনাৰ বাপেক তো বাবা আহি আকৌ খেলবা দিছো যাও এ জখনি নিচে খেলি গলা তার মুখ তই কেতিয়াবা চাবিছো আমাৰ বাতৰি চপৰা মাৰিম যা তো তাৰে পিছদিনাখন এই সেলফি সবে দে ৰেডি সবে বড়ে যা মজা কথা আছে খালি আমরা ফিফা নেকলা ভালো আছে গাতো জামবা লাগি আছে মোর মিটিং দিব আমি হাসপাতাল আমার পলো আমার পলো আমি মরি নলিবা পলো আমি হাসপাতাল পলো তাৰে পিছদিনা সিদিনাখনা লকৰ ঘটনা তোৰ পৰা আমাক লগে নকৰা আছিল নহয় ইবাৰ বয়া পালক নেকি যে সিদিনা ঘটনাৰ কি বা হ'ল তাকেতো গণেশ বয়া পালক নেকি ফোন কৰছো গণেশক ফোন কৰ হেল্ল' ঐ হেল্ল' গণেশ কি আনে তই মোৰ কাৰণে জ্বৰো হৈছে কাহ হৈছে কি জ্বৰ খা হে পাগলা আছে নেকি সিদিনা ল কৰে মোৰো এগিলা হৈছে এই লখৰ মুছছে নেকি কি হৈছে তন দিনা পলাই আছে বয়া নাপিবা আমি ভাই বেলেগ বুলি ভাবিলো নে হ'ব দে এইগিলা নাহে আহিবি তই নালিবা মোক আহিবি না দে মোৰ জ্বৰো হৈছে কাহ হৈছে মা দুইছয় দে হ'ব দে লকৰ মৰা বয়া লাগিল দে আচ্ছা মই দিছোঁ মই কাৰ্যকতা ফোন কৰোঁ কৈছো নহয় বহুত
মোৰ জ্বৰ আৰু কাহ আছিল মায়ে এতিয়া ঘৰৰ পৰা ওলব দিয়া নাই গণেশৰো হৈছে ডুবলা তোৰো হৈছে সিদিনা লকৰ সেই ঘটনাটোৰ পৰা আমাৰ জ্বৰ কাহ হৈ আছে গণেশ সিদিনা লকৰ দিনা মৰিল নহয় গম পাইছো ৰ লকৰ মৰা বৰ বেয়া লাগিলে দে বাৰু হ'ব দে হ'ব দে তুমি দেও নলবি ঘৰৰ পৰাই বাদ দিয়ে এইগিলা কৰোণা বিধাকে কৈছি নাই বুলি সিদিনা মানুহটো কৈ যে কথাটো ঠিকেই কৈছিল তোৰ ধৰি গাছি মে মানুহ কথা নকবি কিন্তু মোৰ বিদ্যা মাথাত চিঙিতকে দে হ'ব দে ৰাখ ফোনটো দে ভিন্দি খুৰাটো ঠিকে আছিল নেকি দে হা দুটো কিজানি কৰোণাই হ'ল হ'ব পাৰে বাচ্ছা তাকেইতো আমি এনেই অমান্য কৰিলোঁ আমি এটা কাম কৰোঁ দে আমি কেইদিনমান লগ নহওঁ ফোনতে যোগাযোগ কৰি থাকিম দে হ'ব দে ফোনতে কৰিব লাগিব দে বল এতিয়া ডাঙৰ বিপদ বৰ ভয় লাগিলে একমাহ পিছত আজি একমাহ মূৰত লগ পাইছো দেই দে বহুত ভাল লাগছে বহুত দিন আছো ধীৰে কনফাৰেন্স কল কৰিলো কনফাৰেন্সে কলটো কৰিব লাগিল ধীৰে থাকে হ'ব দে সামাজিক দূৰত্বটো ৰাখিব লাগে দে কষ্ট কলটো দি হেল্ল' হেল্ল' কি লাউড স্পিকার দে কি ছি আর পজিটিভ বলছি তে নেগেটিভ বলছি র আশা আছো দে ভালদৰে থাকবি আমি এটা কাম কৰো নেকি বহুত দিনৰ মূৰত লগ পোৱা নাই তোনো এটা কাম কৰো দে তো না আমাৰ বৰালি মোৰ চকুত গেলিয়া হ'ব দে কিয় কৈছো জানা নে কিয় আমি সিদিনা মানুহ যি বয়া কাইছো কলো ভাই মোৰ ক্ষমা খুজিব ইচ্ছা গৈছে যোৱাকালি পৰা মোৰ চুটনি হ'ব দে দে বৰালি মোৰ চকুত গেলিয়া হ'ব যা অ'কে গুড বাই নমস্কাৰ হয় কোন তোমালোক স্যার সিদিনা যি আমাক যি কৈছিল সিদিনা আমাক আপুনি যিখিনি উপদেশ দিছিলে আমি সেইখিনি মানি চলা নাছিলোঁ তাৰ আৰু আপোনাক বহুত কিবা কিবি কৈ ভালো তাৰ আমি আপোনাক ক্ষমা বিচাৰিছোঁ আৰু লগতে আজি শিক্ষক দিৱস ছাৰ আজি হেপী টিচাৰ ডে ঠিক আছে থেংক ইউ স্যার সিদিনা আমার অজান্তে ভুল হয়ে গেল বহুত ভুল হৈ গ'ল আপনি 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 একদম অন্তৰৰ পৰা মাফি মাগিছোঁ আপুনি কোৱাৰ পিছত আমাৰ পাৰ্টিকেল বনাইছে পজিটিভ হ'ল আপোনালোকৰ আশীৰ্বাদত ইয়াতো ভাল হ'ল ছাৰ বেয়া নাপাব ঠিক আছে মই বেয়া নাপাওঁ কিন্তু তোমালোকক মই সেইদিনা কৈছিলোঁ আচ্ছা মানে তোমালোকে যিটো হাৰত মানে ছ'চিয়েল ডিষ্টেঞ্চ মনা নাছিলা মাস্ক মৰা নাছিলা সেইকাৰণে মই নিজে এজন শিক্ষক হিচাপে তোমালোকক কথাখিনি কৈছিলোঁ কিন্তু তোমালোকে কথাখিনি নুশুনিলা তাৰ ফলত তোমালোকৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হ'লে তোমালোকে গমেই পালা এতিয়া তোমালোকে কৰোণা সংক্ৰমণৰ কাৰণে মুখত মাস্ক আৰু তোমালোকে কিবা বেলেগ কামত তোমালোকে ঘৰৰ বাহিৰ নোলাবা মানে তোমালোকে গোটেই সময়খিনি ঘৰতে দিবা ঘৰত ভালকৈ থাকিবা মুখত মাস্ক আৰু সামাজিক দূৰত্ব সদায় কৰি থাকিবা হাতত চেনিটাইজাৰ লগাই থাকিবা এইখিনিয়ে আৰু ছাৰ সেইদিনাখন আপোনাক আমি এনে সাধাৰণ মানে গাঁৱলীয়া ল'ৰা বুলি ভাবিছিলোঁ হয় হয় কিন্তু পাছত গম পালোঁ যে আপুনি এজন শিক্ষক গণিত শিক্ষক বুলি আমি পিছতে গম পালোঁ ঠিক আছে ছাৰ আমি নিজেও সুৰক্ষিত থকাৰ বাবে আমি বেলেগকো সুৰক্ষিত থাকিবলৈ কৈছোঁ ঠিক আছে নিয়মবোৰ মানি চলিব ধন্যবাদ তেতিয়াহ'লে তেতিয়াহে আমাৰ দেশখন সেই হ'ব মুক্ত হ'ব কৰোণা COVID-19ৰ পৰা ঠিক আছে তোমালোকে বহা ঠিক আছে তোমালোকক মই চাহৰ যোগাৰ কৰিম বহা ছাৰ নহয় নেকি ছাৰ কৰোণা হয় নেকি যাবা তোমালোকে আমাৰ কাম আছে মানে ঠিক আছে লগ পাম তোমালোকক হয় ছাৰ ঠিক আছে দিয়া গুড বাই ছাৰ নমস্কাৰ আমি এই ভিডিঅ'টোৰ পৰা আপোনালোকক মানে সৰু শিশুসকলক জনাব বিচাৰিছোঁ যে COVID-19ৰ পৰা আপোনালোকে সুৰক্ষিত হৈ থাকক নিজৰ মাস্কখন আৰু সামাজিক দূৰত্ব মানি চলক যোনে যিমান নকওক COVID-19 নাই বুলি বা কৰোণা সংক্ৰমিত হোৱা নাই বুলি কৈ থাকক আপোনালোকে নিজৰ সুৰক্ষিত নিজে বচাই থাকক আপোনালোকে নিজে সুৰক্ষিত হ'লেহে আমি বেলেগক সুৰক্ষিত কৰিব বিচাৰিম এইখিনি আমাৰ ক'বলগীয়া আমাৰ আজি এটা আমাৰ নতুন সদস্য আমাৰ এই নন্দীবেদী গ্ৰুপটোত মানে কৰিছে জইন কৰিছে তেখেতৰ নাম তেখেতৰ পৰিচয়টো নিজে দিব নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিকা স্নাতক আৰু মোৰ গাঁও গোপালপুৰ এইখিনি আমি সকলোৱে নিজৰ পৰিচয়টো দিওঁ মোৰ নাম শ্ৰী কৌশিক মহন্ত মই ইয়াতে ভিন্দিৰ পাৰ্টটো লৈছোঁ
মোৰ নাম শ্ৰী শশাংক চৰাইদি, মই ইয়াত মন্দিৰ পাত্ৰ লৈছোঁ। নমস্কাৰ, মই মানে মাষ্টাৰে উৎপল মহন্ত। নমস্কাৰ, মোৰ নাম শ্ৰী হিতেশ কলিতা, মই গণেশৰ প্ৰাপ্ত লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰীমান মহন্ত, মই কাৰ্তিকৰ প্ৰাপ্ত লৈছোঁ। এতিয়ালৈকে যদি আপোনালোকে নন্দীবিন্দী গ্ৰুপটো যদি ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকৰ কমেণ্টে আমাৰ এই নন্দীবিন্দী গ্ৰুপটোৰ একোটা একোটা পৰামৰ্শ আমি মানি চলিম। আপোনালোকৰ এতিয়াই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে, এটা শ্বেয়াৰে, এটা ছাবস্ক্ৰাইবে আমাৰ এই নন্দীবিন্দী গ্ৰুপটোৰ পৰা সৰু সৰু সপোন জাগৃত হ'ব। ধন্যবাদ। জয় অসম। জয় অসম। লাইক